ৰামপুৰ নামৰ এখন গাঁও আছিল। সেই গাঁৱৰ মানুহবোৰ চহৰত কাম কৰিবলৈ গৈছিল কিয়নো গাঁৱত কোনো কাম নাছিল। তেওঁলোকে চহৰত যাবলৈ নদীখন পাৰ হৈ যাব লাগিছিল কিয়নো তেওঁলোকৰ কোনো ৰাস্তা নাছিল। তেওঁলোকে নদী দিগি যোৱাত বহুত সমস্যা হৈছিল। গাঁৱৰ মানুহবোৰ সৰু সৰু কামৰ কাৰণে বেলেগ গাঁৱত যাব লাগিছিল। ইয়াৰ কাৰণে গাঁৱৰ মানুহবোৰ বহুত দুখত আছিল। এদিন বহুত বৰষুণ পৰিছিল। তেওঁলোকে কামত যাব ওলাইছিল কিয়নো তেওঁলোকে কামত নগ'লে তেওঁলোকৰ সংসাৰ নচলে। তেতিয়াই তেওঁলোকে এখন নাওত উঠিছিল। নাওখন লৰিবলৈ ধৰিছিল। সকলোৱে ভয় খাই গৈছিল। আৰে ৰাকেশ, এইবোৰ কি হৈ আছে? মই প্ৰথমতে কৈছিলোঁ কামত নেযাওঁ। আৰে তহঁতে ভয় নাখাবি, একো নহয়। তেতিয়াই তেওঁলোকে এখন নাও চলি অহা দেখিছিল। আৰে এইখন নাওখনতকৈ বহুত মজবুত আৰু লৰচৰ হোৱা নাই। আমি এইখন নাওত উঠিব লাগে। সকলো মানুহেই সেই নাওখনত উঠিছিল। আশ্চৰ্যৰ কথা এইটো যে বহুত বতাহ আৰু বহুত বৰষুণ পৰাৰ পিছতো নাওখন ওলট-পালট হোৱা নাছিল। আৰে ৰাকেশ, এইখন কেনেকুৱা নাও? এইখনতো যাদুৰ নাওতো নহয়। আৰে তোমালোকে ঠিকেই কৈছা, এইখনতো যাদুৰে নাও। এইখন নাৱে তেওঁলোকৰ মন্তব্য থানলৈ লৈ গৈছিল। এতিয়াৰ পৰা তেওঁলোকে এইখন নাওতে উঠি সদায় কামলৈ অহা-যোৱা কৰিছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।